নমস্কাৰ এই মুহূৰ্তত মই পুনৰ আপোনাৰ ওচৰত আপোনাৰ চিনাকি কথা বন্ধু মনোজ কুমাৰ ডেকা আৰু মই আজিও আপোনাৰ মনৰ চোতাললৈ এটি নতুন কথা লৈ আহিছোঁ। লোক সমাজত প্ৰচলিত ৰীতি নীতি পৰম্পৰা বিশ্বাস নাইবা খাদ্যাভ্যাস পোচাক ইত্যাদি বা লোক সংস্কৃতি মোৰ অধ্যয়নৰ অন্যতম বিষয় আৰু সেয়ে ক'ৰবাত তেনেধৰণৰ কিবা এটা পালে সাধাৰণতে মই এহাত বুকেৰে আপোনাৰ মনৰ চোতাললৈ কঢ়িয়াই আনো। অলপতে গুৱাহাটী নগৰৰ পাৰ্শ্বৱৰ্তী বৃহত্তৰ ৰাণীৰ অন্তৰ্গত বাকাৰাপাৰা নামৰ গাঁও এখনলৈ গৈছিলোঁ। বড়ো অধ্যুষিত এই গাঁওখনত মই সেই সমাজৰ এখন বিয়া উপলক্ষে যি নিমন্ত্ৰণ কৰিছিলে সেই বিয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰিব গৈছিলোঁ আৰু তাত মই যি দেখিছিলোঁ সেয়া মই আপোনাক ক'ম। বাকাৰাপাৰাৰ বড়ো সমাজত আপোনাৰ বিয়াৰ বাবে দুগৰাকী অপুষ্পিতা ছোৱালীক বা কুমাৰী ছোৱালীক তামোল বিলোৱাৰ দায়িত্ব দিয়া হয় আৰু তেওঁলোকে ৰাইজৰ মাজত তামোল বিলায়। ছোৱালী দুজনী কুমাৰী হ'ব লাগিব আৰু বিয়াৰ সময়ত আপোনাৰ 4জনকৈ মানুহক তামোল কটাৰ দায়িত্ব দিয়ে। এই যে তামোল কাটে বিয়াত ব্যৱহৃত তামোল কটাৰ নিয়ম আছে আৰু বিয়াত ব্যৱহৃত সেই কটা তামোলক বিশেষভাৱে কটা তামোলক পেচ কটা তামোল বুলি কয়। খুব উস্তাদ বা পাৰ্গত মানুহে চোকা অস্ত্ৰৰে কটাৰী নাইবা আন অস্ত্ৰৰে তামোলটোৰ মূৰৰ পৰা আপোনাৰ গুৰি লৈ একেটা পেচত কাটি আকৌ য'ৰ পৰা আৰম্ভ কৰিছিল সেই তালৈ লৈ আহে আৰু তামোলটো ওলাই পৰে। দেখিবলৈ আপোনাৰ আঙুঠিটোৰ দৰে হয় দেই। সেই পেচ কটা তামোলটোক 12 লাম্বা বুলি কয়। তেওঁলোকৰ স্থানীয় লোকসকলে 12 লাম্বা তামোল বুলি কয় আৰু সেয়া তামোল আপোনাৰ কইনা ঘৰেও কাটে আৰু দৰা ঘৰেও ছোৱালী নিব আহি কাটি দেখুৱাব লাগিব বা কাটে। আৰু যদিহে তেনেধৰণে তামোলটো কাটিব নোৱাৰে তেতিয়াহ'লেও দায়দণ্ডৰ কথা সেই সমাজত আহি পৰে। সেই বিষয়ে মই সুধিছিলোঁ কইনা ঘৰৰ যি পেচ কটা তামোল যিয়ে কাটিছিলে 12 লাম্বা তামোল সেই তামোল কটা মানুহজনক আৰু উপস্থিত আন মানুহেও আপোনাৰ সেই তামোলখনৰ বিষয়ে কৈছিলে। এই মুহূৰ্তত আপুনি চাব আৰু শুনিব এই গোটেই কথাখিনি। মই আপোনাৰ বাবে এয়া লৈ আহিছোঁ। আনিলোঁ ৰাইজক বহালোঁ বহাই মিলি মানে চাহ পানী যি পাৰোঁ যি দিলোঁ দিয়া তাৰমানে তাৰপাছত আৰু থাকিব কি মানুহ বাছি দিয়া যায় 4জন। 4জনে সেই তামোলৰ পেচ কাটিব লাগিব। 4জনে আচ্ছা তাতে দুটা আৰু ফুল কইনা থাকব। ফুল কইনা তামোল ভগৱা ফুল কইনা থাকব। ফুল কন্যা মানে কি? কুমাৰী আপি। আচ্ছা সেনে তামোল ভগাব বিয়াত। আচ্ছা সেনে তামোল কাটব সেনে তামোল ভগাব। এইটো তাৰমানে দেখুওৱা যায় কি তাৰমানে এইটো প্ৰমাণটো যোনে দেখাব পাৰে সিয়ে তামোল কাটিব পাৰিব। যদি এই পেজটো যিজনে দেখাব পাৰিব সেইজনে তামোল কাটিব পাৰিব, যিজনে নোৱাৰে সেইজনে কেঞ্চেল। দুখালোঁ আৰু এটা কাটি দুখালোঁ। দেচোন দে এটা পাকাটো উঠাই চাই থাকক আপুনি। এটা পেছতো উঠাই দিব। সিটো ছিঙিব নালাগে। তামোলে থাকিব একদম। আগটো বিৰাট জোৰ লাগে ইয়াৰ। খালি কটাৰীখন চফা লাগে। ছিঙি যাব চাবি। এইগিলা আছিলে পুৰণা ৰীতি নিয়ম। হয় যে এতিয়া সেইগিলাখান ৰীতি নিয়ম ল'ৰা ছোৱালী বুজি নাপায়। এইটো কঠিন গম পালে কেতিয়াবা দেখাব ফেমিলিক দেখাই দি কেনেকৈ দেখাই দি খুলি দেখাই দি। ইয়াক কয় 12 লম্বা। এইয়া কাটিলোঁ হয়। এইটো যদি কিবা দোকানক হয় এতিয়া সেহেঁতে যদি আহে সেহেঁতৰ পৰিয়াল আহিব সেই বৰগুৰি আহিব এতিয়া আহিব
সেন্তে বৰঘূৰাই 12 নাম্বাৰ কাটব লাগিব আচ্ছা কি হ'ব দাদা সিহঁতৰ বৰঘূৰি আহিলে তাৰপিছত এই তেহেঁতে পেচ কাটিব লাগিব পেচ ইটো কাটিও দখাতক হ'ব আৰু এইটো বস্তুটো একদম চেম কাটি উঠাব লাগিব আচ্ছা ইমান সময়ে আপোনাৰ গুৱাহাটী নগৰৰ পাৰ্শ্বৱৰ্তী যি বৃহত্তৰ ৰাণী সেই ৰাণীৰ অন্তৰ্গত বাকাৰাপাৰা গাঁৱৰ বড়ো সমাজত প্ৰচলিত পেচ কটা তামোল 12 লাম্বা তামোলৰ বিষয়ে আপুনি কিছু দৃশ্যাংশ দেখিলে কথা শুনিলে এনেধৰণে মই আপোনাৰ ক'ৰবাত যদিহে লোক সংস্কৃতিৰ সৈতে জড়িত কোনো বস্তু দেখোঁ বা শুনো কিবাৰ বিষয়ে মই সেইখিনিকে লৈ আহোঁ কিয়নো পৰিৱৰ্তিত সময় আমাৰ মাজৰ পৰা বহু লোকাচাৰ ইতিমধ্যে আঁতৰাই লৈ গৈছে যদিহে আমি এনেধৰণে কথাবোৰ ধৰি থওঁ নাইবা আলোচনা কৰোঁ শুনো তেতিয়াহ'লে আমাৰ পৰিচয় বোধ কৰা আৰু দৃঢ় হ'ব সেয়ে এই গোটেই কথাখিনি আপোনাৰ মনৰ চোতাললৈ কঢ়িয়াই আনিছিলোঁ কথাবোৰ যদিহে আপুনি কেনেবাকৈ ভাল পায় নাইবা পচন্দ কৰে তেতিয়াহ'লে আপুনি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা যাতে বিবেচনা কৰে সেয়া মোৰ অনুৰোধ আপোনাৰ উৎসাহে মোক পৰৱৰ্তী সময়তো আগুৱাবলৈ পথ দিব আৰু সেই পথেৰে আগুৱাই মই য'তেই যি পাওঁ সেইখিনি আপোনাৰ বাবে কঢ়িয়াই আনিম নৱপ্ৰজন্মৰ বাবে ছাত্ৰ ছাত্ৰীৰ বাবে উৎসাহী আগ্ৰহী ব্যক্তিৰ বাবে কঢ়িয়াই আনিম এই মুহূৰ্তত পুনৰ বিদায় লৈছোঁ আপোনাৰ ওচৰৰ পৰা শুভ হওক আপোনাৰ জীৱন বিদায় লৈছোঁ